অসমৰ আগশাৰীৰ কলা সংস্কৃতি সাহিত্য তথা স্বনিয়োজনৰ অন্যতম সংস্থা উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা ট্ৰাষ্টৰ বাৰ্ষিক সমাৰোহ 21 মাৰ্চ চানমাৰীত পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয়। বিহু সম্ৰাট খগেন গগৈক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। এয়া মঞ্চত খগেন গগৈদা। গতিকে এই সংস্কৃতিটো অকণমান যেতিয়া বদলি হৈ গৈছে, তথাপিতো এটা কথা মই সদায় ভাবোঁ যে শিপাডাল লাগিব। শিপাটো নাৰাখিলে আমাৰ দিগদাৰ আছে। গছৰ পাত, গছৰ ডাল পাত সলনি হৈ থাকে, কিন্তু শিপাডাল সলনি নহয় যেন লাগে। উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টে বিহু সম্ৰাট খগেন গগৈক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। চানমাৰী পেঞ্চনাৰ ভৱনত আজি অনুষ্ঠিত ট্ৰাষ্টৰ ২৪ সংখ্যক বাৰ্ষিক সমাৰোহ উপলক্ষে প্ৰয়াত ফুলেশ্বৰী ডেকাৰ সোঁৱৰণত এই সন্মান প্ৰদান কৰা হয় বিশিষ্ট শিল্পীগৰাকীক। আনহাতে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত বৰাক শ্ৰেষ্ঠ সংবাদ প্ৰেৰণা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে মৃৎশিল্পৰ উন্নয়নৰ হকে কাম কৰি অহা মহানন্দ কুমাৰক প্ৰদান কৰা হয় কৰ্ম মহাৰথী উপাধি। শ্ৰেষ্ঠ উদীয়মান শিল্পী প্ৰেৰণা বঁটা প্ৰদান কৰা হয় শিল্পী সংস্কৃতা মালাকাৰক। সত্ৰ সংস্কৃতিৰ উন্নতিৰ হকে সেৱা আগবঢ়াই অহা ডক্টৰ হৰিৰাম দাসক সত্ৰভূষণ উপাধি প্ৰদান কৰাৰ লগতে অসমৰ চিত্ৰকলাৰ জগতখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ৰাজু বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সাহিত্য জ্যোতি ৰূপালী মহন্তক সাহিত্য প্ৰেৰণা বঁটা প্ৰাণহৰি দাস আৰু অৰ্জুন সেন ডেকাক শিল্পী প্ৰেৰণা বঁটা ডক্টৰ প্ৰভাত হালৈক, সমাজ সেৱক প্ৰেৰণা বঁটা ডক্টৰ হেমাৰী ক্ৰৌক, উদীয়মান শিল্পী প্ৰেৰণা বঁটা শংকৰাজ মজুমদাৰক, শ্ৰেষ্ঠ সংবাদ সেৱক প্ৰেৰণা বঁটা ৰুবুল দাসক আৰু শিল্পী প্ৰেৰণা বঁটা প্ৰদান কৰা হয় কমল ডেকাক। বঁটাসমূহ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক, ট্ৰাষ্টৰ পৰিচালন সচিব সবিতা বৰ্মন ডেকা, সচিব প্ৰকাশ ডেকা, শিল্পী দীপা দাস, জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰ আদিয়ে। মণি দাস আৰু লিজা ডেকাই আঁত ধৰে অনুষ্ঠানটোত। পৰিৱেশ সংৰক্ষণৰ লগত সংগতি ৰাখি নিমকন্যা লিজা ডেকাৰ তত্বাৱধানত অনুষ্ঠিত সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। আনহাতে বিশ্ব কবি দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানত কবিতা পাঠ কৰে ডক্টৰ যতীন্দ্ৰনাথ ডেকা, কৃপাঞ্জলি কটকী,
দীপা দাস, ডক্টৰ স্বৰ্ণলতা নাথ আৰু কমল মজুমদাৰে।